নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে আপোনালোক। মোৰ চেনেলটো ইমান ধুনীয়াকৈ আপোনালোকে আদৰি লৈছে, ভিডিঅ'বিলাক চাইছে, তাৰ বাবে আপোনালোকলৈ প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা ভিডিঅ' লৈ আহিছোঁ। আমি জীৱনত যোনবিলাক বস্তু নিবিচাৰোঁ, আপুনি মই জীৱনত যোনবিলাক নালাগে বা আমাৰ জীৱনত সেই বস্তুটো হোৱাটো নিবিচাৰোঁ, সেই বস্তুবিলাকেই আমাৰ জীৱনলৈ আহে। কিয় আহে এই কথাটো গম পায়নে আপুনি? আমি যোনবিলাক বিচাৰোঁ বা নিবিচৰাবিলাকো আমালৈ আহে, বিচৰাবিলাকো আমালৈ আহে। এই নিবিচৰাবিলাকো যে আমালৈ আহে, ইয়াৰ কাৰণটোৱে হৈছে দ্য ল অফ এট্ৰেকশ্যন। দ্য ল অফ এট্ৰেকশ্যনৰ ভিডিঅ' আপোনালোকে নিশ্চয় ইউটিউবত সকলোৱে চাবলৈ পাইছেই। ল অফ এট্ৰেকশ্যন মানে হৈছে সমান বস্তুৱে সমান বস্তু আকৰ্ষণ কৰে। এইটো এটা ল, মানে এটা নিয়ম হয় বিশ্ব ব্ৰহ্মাণ্ডৰ এটা নিয়ম। আমি যোনবিলাক কথা বেছিকৈ ভাবি থাকোঁ, সেইবিলাক বস্তুৱেই আমাৰ জীৱনলৈ আমি আকৰ্ষণ কৰোঁ। আমি যেতিয়া কিবা এটা বস্তু নিবিচাৰোঁ আমাৰ জীৱনত, সেই নিবিচৰা কথাটো আমি দিনটোত যদি দুজন লোক লগ পাওঁ, আমি দুজন মানুহৰ লগত কওঁ। যাকে লগ পাওঁ তাকে কওঁ যে এইটো বস্তু মোৰ জীৱনত মই কেতিয়াও নিবিচাৰোঁ দেই, এইটো মোৰ লগত নহ'লেই হ'ল। আমি তেনেকৈ কৈ থাকোঁ চাবচোন মানুহবিলাকক। আমি যে সেই কৈ থাকোঁ, সেই কৈ থকাটোৱে হৈছে আমি সেইটো কথাকে ভাবি থাকোঁ। আৰু এই ভাবি থকা মানেই আমি সেইটো আমাৰ জীৱনলৈ এট্ৰেক্ট কৰি থকাটোৱে হয়। মানে সেইটোকে আমি আমাৰ জীৱনলৈ আকৰ্ষণ কৰি আছোঁ, সেই নলগাটো। গতিকে আজিৰ পৰা আপোনাক যোনটো বস্তু নালাগে, সেই কথাটো আপুনি নাভাবিব আৰু আনৰ আগত ক'বলৈও এৰি দিব। তাৰ সলনি আপোনাক যোনটো বস্তু লাগে, আপুনি যিটো বিচাৰিছে, সেই কথাটো ক'বলৈ লওক। নভবাটো কাকো নক'ব আৰু নিজেও নাভাবিব। যোনটো নালাগে সেইটো কাকো নক'ব আৰু নিজেও নাভাবিব। আৰু কি হয় আমাৰ চাবচোন, ধৰি লওক আপুনি কিবা এটা ব্যৱসায় আৰম্ভ কৰিছে বা আপোনাৰ ঘৰত কোনোবা ল'ৰা এটাই পৰীক্ষা দিছে, তাৰ ৰিজাল্টটো সেই মাক দেউতাকে বিচৰা নিচিনা নহ'লে, সেই পৰীক্ষাটো বেয়া কৰিলে। তাতে এই মাক দেউতাকৰ ভিতৰত বা ঘৰৰ কোনোবা এজন ব্যক্তিয়ে আপুনি কোৱা শুনিছেই চাগে যে মই আগতেই ভাবিছিলোঁ ই এনেকুৱা এটা ৰিজাল্ট কৰিব বুলি, কাৰণ ই পঢ়া শুনা নকৰে। মই আগতেই ভাবিছিলোঁ ই এনেকুৱা ৰিজাল্ট এটা কৰিব বুলি। এই কথাটো আমি ক'ব নালাগে, কাৰণ আমি সেই কথাটো যদি আগতে ভাবিছিলোঁৱেই, তেতিয়া আমি তাক পঢ়িবলৈ ক'ব পাৰিলোঁহেঁতেন। গতিকে আমি আগতে এনেকুৱা কথাবিলাক আমি আগতেই ভাবিব নালাগে, কাৰণ আমি সেই ভবাৰ কাৰণেই হয়তো তাৰ ৰিজাল্টটো বেয়া হ'ল। আমি সেইটোৱেই তাৰ পৰা আমি এট্ৰেক্ট কৰিছিলোঁ। সেই মাক দেউতাকে যে ভাবে মই আগতেই ভাবিছিলোঁ ই ৰিজাল্টটো এইকাৰণে বেয়া কৰিলে, তেনেকৈ যে কয়, সেইটো মাক দেউতাকে আগতে ভাবিব নালাগে। তাৰ সলনি ভাবক যে ল'ৰাটো ভাল ৰিজাল্ট কৰিব, সি ভালকৈ পঢ়িছে, ৰিজাল্ট তাৰ ভাল হ'ব, সেইটোহে ভাবিব লাগে। গতিকে আজিৰ পৰা আপুনি যোনটো নালাগে আপোনাক, সেইটো ভাবিবলৈ বাদ দিয়ক বা আনৰ আগতো নক'ব। আৰু যিবিলাক বস্তু লাগে সেইটোক লৈ আনক কওক, সেইটো নিজৰ মনত ভাবক, চাব আপোনাক লগাখিনি আপুনি জীৱনলৈ নিজে নিজে আকৰ্ষণ কৰি আনিব পাৰিব। ধন্যবাদ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।